যদি তুমি অকলশৰে নিজৰ লগত সুখী নহয় তেতিয়াহ'লে আনৰ লগত কেনেকৈ সুখী হ'ব পাৰিবা সুখ বিচাৰি সম্পৰ্কৰ সৃষ্টি নকৰিবা কিজানি তেওঁ তোমাৰ পৰা সুখ বিচাৰি আছে প্ৰত্যেকেই প্ৰথমে নিজে সুখী হোৱা উচিত তাৰ পাছতহে সম্পৰ্ক এটাক এজনে আনজনক সুখী কৰিব পাৰিব যিজন মানুহে তোমাক প্ৰকৃততে ভাল পায় তেওঁ কেতিয়াও তোমাক এৰি নাযায় কাৰণ এৰি থৈ যোৱাৰ 100টা কাৰণ ওলালেও তেওঁ যেনে তেনে হ'লেও অন্তত এটা কাৰণ উলিয়াব তোমাক ধৰি ৰাখিবৰ বাবে এৰি দিলেই যদি তেওঁ ভালে থাকে তেনেহ'লে এৰি দিয়া কাৰণ ভালে ৰখাৰ নামেইটো ভাল পোৱা সময় সলনি হয় আৰু সময়ৰ লগে লগে সলনি হয় কিছুমান সম্পৰ্কৰ সমীকৰণ হাজাৰটা সুখৰ স্মৃতিয়ে এটি কষ্টক মচি দিব নোৱাৰে কিন্তু এটি কষ্টই হাজাৰটা সুখৰ স্মৃতিক মচি দিব পাৰে এইটোৱে জীৱনৰ নিষ্ঠুৰ সত্য সকলোকে সহজে বিশ্বাসত লোৱাটো সঠিক নহয় কাৰণ চেনি আৰু নিমখ দুয়োটাৰে ৰং বগা কিন্তু সোৱাদ ভিন্ন ভিন্ন জীৱনটো সদায় অতিপিৰ দৰে গঢ়িবলৈ চেষ্টা কৰা যাতে কোনেও তোমাক দুবাৰ ব্যৱহাৰ কৰিব